সমাজৰ হৈ নিজৰ জনগোষ্ঠীটোৰ হৈ সুন্দৰভাৱে কাম কৰি যাওক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পৰাই আমি প্ৰতিটো মুহূৰ্তত চেষ্টা কৰিছোঁ যাতে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ স্বকীয়তা ৰক্ষা কৰি সকলো দিশতে উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰে। আমাৰ দলেও প্ৰতিটো সময়ত বড়ো জনগোষ্ঠীৰ প্ৰতিটো সমস্যাৰ লগত একাত্ম হৈ আছে, যাৰ কাৰণে আগৰ 2003 চনৰ BTC চুক্তিয়েই হওক বা 2020 চনৰ BTR চুক্তিয়েই হওক, সকলো ক্ষেত্ৰতে আমাৰ দলৰ নেতৃত্বত থকা কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে সদায় সহমত প্ৰকাশ কৰি সুন্দৰভাৱে জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। যোৱা 2020 চনত হোৱা বড়ো শান্তি চুক্তিৰ পিছত আমি সকলো দিশতে বড়ো জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ কাৰণে আমাৰ চৰকাৰখনে চেষ্টা কৰিছে। আজি তাৰ ফলশ্ৰুতিত সৃষ্টি হোৱা বড়ো কছাৰী অট'নমাছ কাউন্সিলে কিছু পৰিমাণে বড়ো ৰাইজৰ আশা আকাংক্ষাক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। নিশ্চয়কৈ আজি আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই কৈছে যে সেই চুক্তিৰ কিছু কথা বা কিছু কাম এতিয়াও কৰিবলৈ আছে। আমাৰ চৰকাৰখন সম্পূৰ্ণ দায়বদ্ধ আৰু এই দিশত সদায় কাম কৰি যাব যাতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সুন্দৰভাৱে আগবঢ়াই নিব পাৰি। যোৱা কেইদিনমান আগত যোৱা মাহৰ 17 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত সমগ্ৰ অসমৰে আনকি অসমৰ বাহিৰৰো প্ৰায় 10,000 শিল্পীয়ে একেলগে বাগুৰুম্বা দহো প্ৰদৰ্শন কৰা আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। আজি মই আপোনালোকৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ইয়ালৈ আহি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আৰু সকলোৱে মিলি ভৱিষ্যতৰ দিনত এই আজি যেনেকে 22খন জিলাৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছে, আনকি অসমৰ বাহিৰৰ ৱেষ্ট বেংগল, মেঘালয়, ত্ৰিপুৰাৰ পৰা লোক আহিছে, এই সকলো লোকে আপোনালোকে ইয়াত সুন্দৰভাৱে নিজৰ জনগোষ্ঠীটোৰ নিজৰ সংগঠনৰ সকলো দিশ আলোচনা কৰি ভৱিষ্যতৰ কৰ্মপন্থা প্ৰস্তুত কৰিছে। আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্তত আপোনালোকৰ লগত থাকি আপোনালোকৰ চিন্তা চৰ্চাৰে বড়ো জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ চেষ্টা প্ৰতিটো মুহূৰ্তত কৰি যাব। বিশেষ দীঘলীয়া কথা ক'বলগীয়া নাই, কাৰণ আমি সোনকালে ঘূৰি যাব লাগিব আৰু সকলোৱে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ বক্তব্য শুনিম বুলি ৰৈ আছে। গতিকে তেখেতে আপোনালোকক ক'ব। মই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ আপোনালোক সকলোকে শুভেচ্ছা জনাই সকলোৰে প্ৰতি মৰম যাচি মই মোৰ বক্তব্যৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। তেখেতলৈ অশেষ ধন্যবাদ থাকিল। দানিয়া जोंनि बयनिबो अनजाथाव सिबिजाथाव BTCनि मानगोनां हाग्रामा महिलारि सारखौ गावनि बेसेन गोसा बिबुंथिखौ लाखिनो थाखाय आं गुरैयै खावलायबाय। एसे खाथियाव थांनि बिराद गोबावसैना